আমেজে বেলেগ নহয়নে বাৰু নমস্কাৰ মই সুমিয়ে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া আজি ভাবিলোঁ গধূলি চাহ কাপৰ সৈতে নিমকিকে খাওঁ আৰু বজাৰৰ দৰে একেবাৰে মচমচীয়া নিমকিনো ঘৰতে কেনেদৰে বনাব পাৰি তাকে ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়ালোঁ আৰু এয়া নিমকি বনাবৰ বাবে মই প্ৰথমতে ল'লোঁ 1 কাপ ময়দা লগতে বন্ধু বান্ধৱীসকল এই ৰেচিপিটোৰ বাবে কোনকেইটা সামগ্ৰী কিমান পৰিমাণৰ লাগিব আপোনালোক সকলোকে স্ক্ৰীনত দেখুৱাৰ লগতে মোৰ ডেছক্ৰিপশ্যন বক্সত খুব ধুনীয়াকৈ দিয়া আছে আপোনালোকে গৈ চাব পাৰিব আৰু এয়া মই নিমখ দিলোঁ লগতে ক'লা জিৰা আৰু চেনি এই সকলোখিনি দি মই ভালদৰে মিহলি কৰি ল'ম আৰু এয়া দেখা পাইছে চেনি দিছোঁ মই 1 টিস্পুন আচলতে বহুতে নিমকি বনাওঁতে চেনি নিদিয়ে কিন্তু চেনি অকণমান দিলে মানে নিমকি খাবলৈ খুব সোৱাদ হয় আৰু এয়া সকলোখিনি ভালদৰে মিক্স কৰি ভালদৰে মিহলি কৰি লৈ ইয়াতে মই দিম ৰিফাইন তেল কাৰণ ঘিও দিব পাৰে যদিহে ঘি থাকে ঘি দিব পাৰে আৰু ঘি নাছিলে সেইবাবে মই ৰিফাইন তেলকে দিম আৰু এইখন হৈছে 1 টেবুলস্পুনৰ চামুচ আৰু এইখন চামুচেৰে মই প্ৰায় 3-4 চামুচ ৰিফাইন তেল দিছোঁ আপোনালোকে ৰিফাইন তেল দিলে দিব পাৰে আৰু যদি ঘি থাকে ঘিও দিব পাৰে আৰু এইখিনি সকলো মানে ভালদৰে গোটেইখিনি মিহলি কৰি মোহাৰি ভালদৰে মিহলি কৰি সানিম আৰু নিমকি বনাবৰ বাবে ডোটো সদায় টাইট হ'ব লাগে আৰু এয়া এবাৰ মই মুঠি মাৰি চালোঁ মুঠি মৰাৰ লগে লগে লাডু হোৱা মানে আমি বুজি পাম যে ভালদৰে মিহলি হৈ গৈছে এয়া আপোনালোকে দেখা পাইছে আৰু অকণমান পানী দি পিনে মই ডোটো বনাই ল'ম আৰু ডোটো খুব মানে টাইট হ'ব লাগিব তেতিয়াহে নিমকিখন খুব মচমচীয়া হ'ব লগতে খাবলৈ খুব সোৱাদ হ'ব অকল ডোটো বনাওঁতে মই একেবাৰতে পানীখিনি ঢলা নাই কাপতে অকণমান পানী লৈ পেলাই অলপ কৰি পানী ঢালি পেলাই ডোটো বনাইছোঁ কাৰণ আমাক ডোটো যিহেতু টাইট লাগিব একেবাৰতে যদি পানী ঢালি দিওঁ তেতিয়াহ'লে একেবাৰে ঢিলা হৈ যাব আৰু এয়া অকণমান কৰি সানি লৈছোঁ সানি পেলাই ডোটো মই কি কৰিম এখন কাপোৰেৰে প্ৰায় 20-25 মিনিট ঢাকি ৰাখিম যাতে গোটেইখিনি ধুনীয়াকৈ ময়দাৰ ডোটো ছেট হৈ যায় আৰু এয়া এনেকুৱা ধৰণৰ কাপোৰ এখনেৰে ঢাকি থৈ দিম যাতে ময়দাখিনি ধুনীয়াকৈ ছেট হৈ যায় আৰু নিমকিখনো যাতে বনোৱাৰ পাছত খাবলৈ খুব ভাল হয় আৰু এয়া সময় হৈ গৈছে 20-25 মিনিটৰ পাছত এয়া আপোনালোকে দেখা পাইছে খুব ধুনীয়াকৈ বন্ধুসকল ডোটো খুব ধুনীয়াকৈ হৈ গৈছে এতিয়া মই বেলনাখনৰ ওপৰত ৰাখি হাতেৰে আৰু অকণমান ভালদৰে মঠি লৈছোঁ এতিয়া এখন চুৰিৰে প্ৰায় 4-5টা ভাগত সমানে ভাগ কৰি লৈ এনেদৰে কাটি লৈছোঁ এয়া আপোনালোকে দেখা পাইছে কাটি মই বাটিত থৈ গৈছোঁ এতিয়া মই এটা ডো ৰাখি বাকি 4টা ডো কি কৰিম কাপোৰখনেৰে আকৌ ঢাকি থৈ দিম এতিয়া যোনটো ডো মই ৰাখিলোঁ এয়া আপোনালোকে দেখা পাইছে বেলনাৰ ওপৰত মই এটা ডো ৰাখি লৈছোঁ আৰু এয়া ৰুটি বা পৰঠা বেলাৰ দৰে মই ধুনীয়াকৈ গোল কৰি বেলি ল'ম অকল এয়া দেখা পাইছে খুব ধুনীয়াকৈ মই বেলি ল'লোঁ এতিয়া মই অকণমান ঘূৰাই লৈ আকৌ দুয়োখন হাতেৰে ঘূৰাই ৰোল কৰি ল'ম এনেদৰে কৰি লৈ ভালদৰে এনেদৰে ঘূৰাই ভালদৰে ৰোল কৰাৰ পাছত মই আকৌ একেটা পদ্ধতিৰে মই প্ৰায় 4-5টা ভাগত ভগাই কাটি ল'ম এয়া দেখা পাইছে মই চুৰিখনেৰে আকৌ 4-5টা ভাগত ভগাই ল'ম যাতে গোটেইকেইটা নিমকি সমান জোখাৰে হয় আৰু এয়া চাওকচোন খুব ধুনীয়াকৈ মই বেলি ল'লোঁ একেবাৰে পাতল কৰি লৈছোঁ আৰু দেখাত কিমান ধুনীয়া হৈছে গোল কৰি লৈছোঁ যাতে নিমকিখনৰ শ্বেপটো খুব ধুনীয়া আহে আৰু একেবাৰে বজাৰৰ দৰে আহে যাতে শ্বেপটো আৰু এয়া বেলি লোৱাৰ পাছত মই এতিয়া অকণমান ৰিফাইন তেল সানি লৈছোঁ আৰু সনাৰ পাছত অলপমান ময়দা ছটিয়াই এনেদৰে সানি লৈছোঁ সনাৰ পাছত এতিয়া মই সমানে দুভাজ কৰি দিছোঁ এয়া এনেদৰে হাতেৰে মই অকণমান হেঁচি দিছোঁ আৰু চাওকচোন নিমকিখনৰ শ্বেপটো একেবাৰে বজাৰৰ দৰে অহা নাইনে বাৰু এয়া এনেদৰে তেল অকণমান সানি ল'ব লগতে অকণমান ময়দাও ছটিয়াই সানি ল'ব এনেদৰে সানি লৈ ভাজ কৰি দিব আৰু চাওকচোন নিমকিখনৰ শ্বেপটো কিমান ধুনীয়া আহিছে একেবাৰে বজাৰৰ দৰে আহিছে লগতে বন্ধু বান্ধৱীসকল যদিহে আপোনালোকৰ ঘৰত টুথপিক আছে
বা কিবা জুঙা জাতীয় বস্তু আছে তেতিয়াহ'লে তাৰো দৰকাৰ হ'ব মই সেয়া আপোনালোকক দেখাই আছোঁ যেহেতু মোৰ ওচৰত টুথপিক নাছিলে সেইবাবে মই ছুৰী ব্যৱহাৰ কৰিছোঁ এতিয়া ছুৰীখনেৰে মই কেনেদৰে কি কৰিছোঁ সেয়া আপোনালোকক দেখুৱাইছোঁ ছুৰীখনৰ আগটোৰে মই নিমকিখনৰ ওপৰত প্ৰায় 6-7টা জাগাত মই এনেদৰে ফুটা ফুটা কৰি দিম বন্ধু বান্ধৱীসকল একেটা পদ্ধতিৰে মই বাকীকেইখন নিমকিও খুব ধুনীয়াকৈ বেলি লৈছোঁ আৰু 1 কাপ ময়দাৰে মই ইমানখিনি নিমকি বনাইছোঁ ভাবিলে আচৰিত লাগে নহয়নে বাৰু এতিয়া আৰু কোনো চিন্তা নাই ঘৰতে থকা 2-এটা সামগ্ৰীৰে আমি এনেদৰে নিমকি বনাই আলহীক চাহ দিয়াৰ লগতে আবেলি বা গধূলি চাহ কাপ আমি নিজেও খাব পাৰিম কাৰণ বজাৰত যেহেতু বস্তুৰ বহুত দাম বাঢ়িছে আৰু ইমানখিনি নিমকি কিনিবলৈ গ'লে ভাবকচোন কিমান টকা আমাক লাগিব গতিকে এতিয়াৰ পৰা আৰু একেবাৰে চিন্তা নাই এনেদৰে নিমকি বনাই আপোনালোকে ৰাখি থ'ব পাৰে আৰু এয়া মোৰ হৈ গৈছে এতিয়া আহক নিমকিখিনি প্ৰথমে ভাজি লওঁ লগতে কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পায় তেন্তে